পুনৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে আত্মহত্যাৰ দৰে ভয়ংকৰ পথ বাছি ল'লে। হিন্দী ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী vaishali thakkar আৰু নাই। ইয়াৰ ৰিষ্টাৰ কেহলাটা হে। এই জনপ্ৰিয় ধাৰাবাহিকখনত অভিনয় কৰিছিল vaishali thakkar। ইয়াৰ উপৰিও বিগ বছ আৰু কেইবাখনো বোলছবিতো অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে। কিন্তু অতি কম সময়ৰ ভিতৰতে মধ্যপ্ৰদেশৰ এখন হোটেলত আত্মহত্যাৰ দৰে ভয়ংকৰ পথ বাছি ল'লে এইগৰাকী অভিনেত্ৰীয়ে। আৰক্ষীয়ে এতিয়াও জানিব পৰা নাই এইগৰাকী অভিনেত্ৰীৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি। এই অভিনেত্ৰীগৰাকী মৃত্যুৰ সমগ্ৰ ভাৰতৰ অভিনেত্ৰীসকলে ভাগি পৰিছে। ইয়াৰ উপৰিও অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই তেখেতৰ মৃত্যুৰ খবৰটো নিজৰ ছ'চিয়েল মিডিয়াৰ হেণ্ডেলত এনেকৈ জনায়, ইমান কম বয়সতে তুমি আঁতৰি যাবা বুলি কেতিয়াও হয়তো ভবাই নাছিলোঁ। অভিনেত্ৰীগৰাকীৰ আত্মাই চিৰশান্তি লাভ কৰক। ভিডিঅ'ৰ শেষলৈকে সকলোকে ধন্যবাদ জনাইছোঁ।